মাছ এটা উঠিব নাপায়নে? আজি দেখিছোঁ সুধা সুধা ভাতকে খাবগৈ লাগিব। ঘৰলৈকে যোৱাগেই ভাল হ'ব। বেলি মূৰৰ ওপৰতেই উঠিল, কামলৈ যাবলৈও দেৰি হ'বগৈ। এটা কামকে কৰোঁ, জালখন সেই চুকটোতে পেলাই থৈ যাওঁ। আবেলি কিজানিবা মাছ লাগেই, আবেলি আহিয়ে চামি। ইয়াতে এতিয়া জালখন পৰি থাকক, নিশ্চয় আবেলি সময়লৈ মাছ দুটামান লাগিব। ঐ, তই আকৌ আহিলি? মই তোক মোৰ ওচৰলৈ আহিবলৈ মানা কৰিছিলোঁ নে নাই? আপুনি মোৰ দেউতা, আপোনাৰ ঘৰলৈ মোক লৈ বলক। মই তোক কিমানবাৰ ক'ব লাগে হা? মই তোৰ দেউতাৰ নহয়, আৰু তই ক'ৰ পৰা আহ কেনেকৈ আহ মই কি জানো? আহিয়ে মোক দেউতা বুলি ক। মই তোৰ দেউতা নহয়, বুজিছ? আপুনিয়ে মোৰ দেউতা, আপোনাৰ ঘৰলৈ মোক লৈ বলক। হে এজনী, কথা চটা বুজি নাপাওঁ। তই মোৰ পিছে পিছে নাহিবি দেই। কল্যাণী, অ' কল্যাণী। আপুনি পালেহি? ইমান দেৰিনো কৰিব লাগেনে? আপোনাৰচোন কামলৈ যাবলৈ দেৰিয়ে হ'ল। অঁ, কামলৈ যাবলৈ দেৰিয়ে হৈছে। যাচোন যা, তই মোৰ কাৰণে সোনকালে কিবা এটা খোৱা যোগাৰ কৰগৈ। এই ৰ'বচোন ৰ'ব, আপোনাক যে চিন্তাত থকা যেন লাগিছে, কিবা সমস্যা হৈছে নি? চিন্তা মানে ডাঙৰ চিন্তা এটাই হৈছে। চিন্তা? কি ডাঙৰ চিন্তা? মোক খুলি কওকচোন। আজি এসপ্তাহমান ধৰি মোৰ লগত ঘটনা এটা ঘটি আছে। মই মাছ চাবলৈ যোৱা সময়তে ক'ৰ পৰা জানো ছোৱালী এজনী আহে আৰু মোক কয়, আপুনি মোৰ দেউতা, আপোনাৰ ঘৰলৈ মোক লৈ বলকচোন। এনেকৈ আজি এসপ্তাহ দিনে মোক তাই আমনি কৰি আছে। মই বাৰে বাৰে তাইক গালি দি পঠিয়াই দিওঁ। মোৰ চিন্তাহে হৈছে, বুজিছ? কিবা যদি সমস্যাত পৰোঁ। আপুনি এনেই চিন্তা কৰিছে। তাই চাগে সেই মাক বাপেক নাইকিয়া অনাথ ছোৱালী। আপুনিনো তাইক লৈ নাহে কেলে আমাৰ ঘৰলৈ? কেনেকৈনো লৈ আনো একো ঠিকনা নাইকিয়া ছোৱালীজনীক? আপুনি এনেই চিন্তা কৰিছে বিপদত পৰিম বুলি। আমি একো বিপদত নপৰোঁ। আৰু ছোৱালীজনীয়ে যেতিয়া নিজে ইচ্ছা কৰিছে আমাৰ ঘৰলৈ আহিবলৈ, তাতনো আমি কিয় বিপদত পৰিম? আমাৰ নিজৰ সতি সন্তান নায়েই। তাই আহিলে ভালহে হ'ব, ঘৰখন সম্পূৰ্ণৰূপে ভৰি পৰিব। আৰু ভগৱানৰো চাগে সেয়াই ইচ্ছা। ঠিক আছে, তই কৈছ যেতিয়া বাৰু মই লৈ আহিম। আজি এসপ্তাহ দিনেনো মোক এইটো কথা কোৱা নাছিলে কিয়? ছোৱালীজনী বা কিমান কষ্টত আছে, কি খাইছে, ক'ত শুইছে ঠিক নাই। আপুনিতো ঘৰলৈ লৈ আহিব লাগে তাইক। হ'ব কল্যাণী, মই সেই নদীত জালখন পাতি থৈ আহিছোঁ। আবেলিকে মাছ চাবলৈ যাম নহয়, তাই নিশ্চয় আহিব মোৰ ওচৰলৈ। মই লৈ আহিম তেতিয়া। যা, এতিয়া দেৰি কৰি নাথাকিবি। লৰালৰিকৈ খোৱা যোগাৰ কৰগৈ, মোৰ কামলৈ যাবলৈ দেৰি হৈছে। আপুনি যাওক, বহি থাকিব নালাগে। হাত মুখখন ধুই পাকঘৰলৈ আহক। কল্যাণীৰ কথাত লাগি বাৰু মই ছোৱালীজনী আনিম বুলি হয়ভৰ দিলোঁ, কিন্তু ছোৱালীজনী আনি যদি বিপদত পৰোঁ। চেহ, এইবেলাও মাছ এটা নুঠিলে। ৰাতিলৈ দেখিছোঁ সুধা ভাতেই হ'ব। জালখন আৰু ঘৰলৈ নিনোগে। এইখন অমংগলীয়া জাল, ইয়াতে পচে ফাটে যি হয় হৈ থাকক। দেউতা। অ', তই আহিলি? অঁ দেউতা, মোক আপোনাৰ ঘৰলৈ লৈ বলক। অঁ, তোক আজি মই লৈ যাম। তোৰ মাৰে তোক লৈ যাবলৈ কৈছে। সঁচা দেউতা? অঁ হে, আজি ৰাতিপুৱা গৈ মই তোৰ কথাটো ক'লোঁ। মাৰে মোক গালিয়ে পাৰিছে তোক নিনিয়াৰ কাৰণে। এতিয়া মই তোক লৈ যাওঁ, ব'ল। ব'লক দেউতা, এতিয়া আৰু পলম কৰাৰ কোনো কাৰণ নাই। ঘৰলৈ নিয়াৰ কথা ক'লে তাই ফূৰ্তিটো চা। ঐ ৰ কোবাকুবিকে নাযাবি, পৰিবিগে। ভিতৰলৈ সোমাই আহ। কল্যাণী, বাহিৰলৈ আহচোন। হেৰি, আপুনি কৈ থকা ছোৱালীজনী এইজনীয়ে নি? অঁ কল্যাণী, এইজনীয়ে তাই। দেখিবলৈ ইমান ধুনীয়া। কি নাম তোৰ? মোৰ নাম পদুমী, মা। ইমান ধুনীয়া নাম। তোৰ ঘৰ ক'ত আই? মোৰ মা দেউতা ঘৰ বাৰী একো নাই। মই নদীৰ কাষত এই দেউতাক দেখি এই দেউতাকে মোৰ নিজৰ দেউতা বুলি ভাবি লৈছোঁ। হ'ব আই, তোৰ যেনেকৈ ইচ্ছা হয় আমাক তেনেকৈ ভাবিবি। মা, আজিৰ পৰা এইখন ঘৰৰ সকলোখিনি কাম ময়ে কৰিম। আপুনি কামৰ কাৰণে অকণমানো চিন্তা নকৰিব। হ'ব আই, আহিয়ে তই কামৰ হিচাপ ল'ব নালাগে। আগতীয়াকৈ কিবা এটা খাই লহিচোন, তোৰ চাগে বৰ ভোক লাগি আছে নহয়। অঁ মা, আপোনালোকক পাই ভোকৰ কথা পাহৰিয়ে গৈছিলোঁ।
মোৰ বৰ ভোক লাগি আছে। হেৰি, আপুনি হাত মুখখন লৈ ভিতৰলৈ আহকগৈ। মই কিবা এটা খোৱা যোগাৰ কৰোঁ। আৰু এই পদুমুকি লৈ যাওক, তাইকো হাত মুখখন ধুৱাই আনিব। অঁ হ'ব দে, তই খোৱা যোগাৰ কৰগৈ। ব'ল আইজনী, তই হাত মুখখন ধুই ল'বি। হেৰি, কি চিন্তা কৰি আছেনো? কল্যাণী, ভাবিছিলোঁ ছোৱালীজনী আনিলে বিপদ আৰু সমস্যা হ'ব নেকি, কিন্তু এতিয়া দেখিছোঁ আমাৰ যি মনৰ অশান্তি আছিল সেয়া লাহে লাহে দূৰহে হৈছে। মই আপোনাক কোৱা নাছিলোঁনে আমাৰ একো বিপদ নহয় বুলি? এতিয়া দেখোন আপুনি নিজেই শান্তি পাইছে। অঁ কল্যাণী, কেতিয়াবা নভবা নিচিন্তাকৈ যে আমাৰ জীৱনত কি ঘটনা ঘটি যায় একো ধৰিবই নোৱাৰি। আমাৰ একো পৰিচয় নথকা ছোৱালীজনী আহি এতিয়া আমাৰ নিজৰ ছোৱালীৰ দৰে হ'ল। অ' বাইদেউ, ঘৰত আছনে? এই দুপৰীয়াখন আকৌ কোন ওলালহি? অ' ভাইটি, তই ক'ৰ পৰা আহিলি আকৌ? কি কবি বাইদেউ, আমাৰ কলিগাইজনী হেৰাল নহয়। এই মই তাকে বিচাৰি বিচাৰি আহি তহঁতৰ ইয়াত পালোহি। এতিয়া দুপৰীয়াও হ'ল, বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দেচোন। অঁ, তোক এতিয়া মই খাবলৈ ক'ৰ পৰা দিওঁ? আমাৰতো চৰুত এতিয়া ভাত নাই। আমি এতিয়া খাই বৈ উঠিছোঁহে। এতিয়া সেইখনেই হ'ল। ভাবিছিলোঁ তোৰ ঘৰত তৃপ্তিৰে এসাঁজ খাম। মা, বাইদেউ, এইজনী কোন আকৌ? এইবিলাক বহুত কথা। পদুমী, এয়া তোৰ মমায়েৰা, মানে মোৰ ভাইটি। মামাইনো মুখখন কিয় ফুলাই আছে মা? এতিয়া দুপৰীয়া সময়ত ভাত খাবলৈ বিচাৰিছিলে। মই ক'লোঁ চৰুত ভাতেই নাই, সেইটো কাৰণে মুখখন ফুলাইছে। অ' সেইটো কথা। মামা, আপুনি মুখ ফুলাব নালাগে, মই আপোনাক বনাই দিম। তই বনাই দিবি? তই নালাগে, তই নোৱাৰ বনাব। মই পাৰিম মা, আপুনি চিন্তা কৰিব নালাগে। মামা, আপুনি অলপ বহক, মই আপোনাৰ কাৰণে অতি সোনকালে খোৱা যোগাৰ কৰি আছোঁ। ভিনদেউ, বহু দিনৰ মূৰত তৃপ্তিৰে খালোঁ কিন্তু ভাতমুঠি। ছোৱালীজনীয়ে বৰ ভাল বনাইছে অ', তাইৰ হাতখন বৰ ভাল। ইমান সুস্বাদুকৈ বনাইছে ছোৱালীজনীয়ে, এনেকুৱা লাগিছে তাইক যেন কোনোবাই স্বৰ্গৰ পৰা মৰ্ত্যলৈ পঠাই দিছে। বাইদেউ, মই এতিয়া যাওঁ, ঘৰ পাওঁতে পাওঁতে আন্ধাৰেই হ'বগৈ। অঁ যা, তোক দি পঠাবলৈও একো নাই। এই দৰিদ্ৰ ঘৰনো কি থাকিব? হ'ব দে বাইদেউ, ইমান ভালকৈ ভাতসাঁজ খোৱালি, তাতকৈনো আৰু কি লাগে। ভিনিহি, মই এতিয়া যাওঁ, কেতিয়াবা সময় পালে আমাৰ ঘৰৰ ফালে যাবচোন। অঁ যাম বাৰু কেতিয়াবা। ময়ো সেই জালখনকে আকৌ চাই আহোঁগৈচোন, তাতে পেলাই থৈ আহিছিলোঁ, আকৌ মাছ চাছ লাগিছে বা। অঁ ঠিক আছে, যাওক। দেউতা, আপোনাৰ লগতে ময়ো যাওঁ জাল চাবলৈ। নাই, তই নালাগে যাব। তই এতিয়া পাকঘৰত কাম কৰি তোৰ ভাগৰ লগা নাই জানো? ভাগৰ নাই লগা মা, ময়ো যাওঁ দেউতাৰ লগতে। কল্যাণী, তাই যেতিয়া যাবলৈ মন কৰিছে যাবলৈ দে। পদুমী, যাব বিচাৰিছ বাৰু যা, কিন্তু ভালকৈ যাবি। হ'ব মা। এইখন সঁচাকৈ মংগলীয়া জাল, মাছ চাছ এটা উঠিব নাপায়নে? পদুমী, তই এইডোখৰতে ৰহ, মই সেইফালে মাৰি চাওঁচোন। এয়া মই কি দেখিছোঁ? জালত এইবিলাক কি উঠিছে? পদুমী কলৈ গ'ল? আৰে, তাইকতো মই এইডোখৰতে ৰৈ থাকিবলৈ কৈছিলোঁ, তাই এতিয়া কলৈ গুচি গ'ল? হে প্ৰভু, হে দয়াময়, এইবিলাক মোৰ লগত কি ঘটিছে? তুমি ভয় নকৰিবা, এই সকলোখিনি মোৰেই কৰ্ম। মা দেৱী লক্ষ্মী, প্ৰণাম মা। তথাস্তু। তুমি পদুমীক বিচাৰি ব্যাকুল নহবা। তোমাৰ কাষলৈ পদুমী হৈ ময়ে আহিছিলোঁ। হে মা, আপুনি মোৰ কাষলৈ তেনেকৈ অহাৰ কাৰণ মই বুজিব পৰা নাই। আপোনাৰ ওচৰত মোৰ কিবা ভুল হৈছে নেকি মা? নাই, তোমাৰ একো ভুল হোৱা নাই। মাত্ৰ মই তোমাৰ দৰিদ্ৰতা দূৰ কৰিবলৈহে আহিছিলোঁ।
মই তোমাক আশীৰ্বাদ স্বৰূপে সেই সোণৰ মুদ্ৰাখিনি দিছোঁ, তুমি গ্ৰহণ কৰা। হে দেৱী, আপোনাক বহুত বহুত ধন্যবাদ। আৰু এটা কথা মন দি শুনা, তোমাৰ পত্নীয়ে এইকেইদিন মোক কাষত পাই বহুত সুখ অনুভৱ কৰিছিল। আকৌ মোক হেৰুৱাৰ বেদনাই তেখেতৰ মনত বহুত কষ্ট দিব। তুমি তেখেতক ভালকৈ সকলোখিনি কথা বুজাই দিবা। তোমালোকৰ কোনো সতি সন্তান নথকাৰ কাৰণে তেখেতৰ মনত বহুত দুখ। অনতিপলমে তোমালোকৰ মাজলৈ এগৰাকী কন্যা সন্তান আহিব। আপোনাক কোটি কোটি প্ৰণাম মা দেৱী। সদা সুখী ভৱ।